এভৰিৱান, আজি আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। এয়া হৈছে শ'ল মাছ আৰু এয়া বিলাহী আৰু কচু। আজি আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এয়া কচু কাটিলোঁ। এতিয়া কচুখিনি অলপ ভাপ দি ল'ম। মই কচুখিনি অলপ বইল কৰি ল'ম। ইয়াতে নিমখ দি দিছোঁ। কচু যিহেতুকে কচুৱেই, ইহঁতক বন্ধুত্ব কৰিব নোৱাৰি। কচুখিনি বইল হোৱা মানে মই বিলাহী, নহৰু, পিঁয়াজ গুচাই ল'ম। মোৰ কচু বইল কৰি হৈ গ'ল। এতিয়া মই কচুখিনি নমাই এতিয়া মছলাখিনি বনাম। এয়া হৈছে মাছ, আদা বটা, নহৰু বটা, এয়া হৈছে জালুকৰ গুড়ি, বিলাহী, পিঁয়াজ। মই কচু নমাই দিছোঁ। তেল দিছোঁ মই। তেলখিনি অলপ গৰম কৰি ইয়াত মই নহৰু পিচাখিনি দি দিছোঁ। নহৰুখিনি অলপ ৰঙাকৈ ভাজি এতিয়া মই পিঁয়াজ দি দিছোঁ, নহ'লে নহৰু কেঁচা গোন্ধ আহে। নিমখ দিলোঁ, জলকীয়া দিছোঁ। আমি জলকীয়া যিহেতুকে কমকৈ খাওঁ, সেইবাবে কমকৈ দিছোঁ। আদা বটাখিনি দি দিছোঁ। গোটা জালুকখিনি দি দিছোঁ। কেঁচা মাছৰ সৈতে পাচলি খালে ভাল লাগে, মাছৰ গোন্ধত। মাছটো ভাজি বনালে কেঁচা মাছৰ গোন্ধটোৰ দৰে টেষ্টি তৰকাৰী নোলায়। মাছখিনি নমালোঁ। এতিয়া মই বিলাহীখিনি দি দিছোঁ।
বিলাহী সিজি গৈছে। এতিয়া মই সিজাই থৈ দিয়া কচুখিনি ইয়াতে দি দিছোঁ। অলপ পানী দি দিছোঁ। অলপ সময় ঢাকন মাৰি থৈ দিম। মোৰ তৰকাৰী হৈ গৈছে। এতিয়া মই মাছখিনি ইয়াতে দি দিম। ওপৰত অলপ জিৰা ছটিয়াই দিছোঁ। তাৰপিছত অসমীয়া ধনিয়া বুলি কয়, আমি যিহেতুকে মিমধু পাত কওঁ, মই মিমধু পাত কাটি থৈ দিছোঁ, ইয়াতে দি দিম। মই মিমধু পাত ইয়াতে দি দিছোঁ ছটিয়াই। মোৰ হৈ গৈছে তৰকাৰী। এতিয়া মই নমাই দিম। আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভাল লাগে চাই লাইক শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।